হেল্ল' এভৰিৱান, আজি মই বইল চিকেন বনাবলৈ ওলাইছোঁ। আমাৰ টিকিলিজনীৰ কাৰণে তাই বোলে বইল চিকেন খায়। চ' ইয়াত মই আদা নহৰু পেষ্ট দিলোঁ। পেষ্ট দি এটা জলকীয়া দিছোঁ, যিহেতু তাই খাব, জ্বলা পালে একো নাখাব যে। চ' পিঁয়াজ দিছোঁ কটা। সেইখিনি ভাল কৰি মিক্স কৰি ল'লোঁ। মই তেল অকণমান দিছোঁ কেৰাহীখনত লাগি নধৰিবৰ কাৰণে। তেলটো আপোনালোকে মেৰিনেট কৰোঁতেও তেলটো লগাই দিব পাৰে 2 চামুচ। কেৰাহীত বস্তুখিনি এতিয়া মিক্স কৰি থোৱা মাংসখিনি দি দিলোঁ। মাংসৰ কোৱান্টিটি কম এইকাৰণে, যিহেতু মই তাইৰ কাৰণে বনাইছোঁ। আমি যিহেতু এনেই জাষ্ট জুচটো খাম আৰু আমি মানে অকল মইহে, হাজবেণ্ডেতো নাখাবই। মই আলু এটা দিছোঁ তাইৰ কাৰণে। মই এতিয়া ধুনীয়াকৈ পানী দি দিলোঁ। নিমখটো আপোনালোকে সোৱাদ অনুসাৰে দিব। কিছুমানে ইয়াত পুৰি লোৱা বিলাহীও দিয়ে। মোৰ তাতে যিহেতু বিলাহী নাছিল, চ' মই স্কিপ কৰিলোঁ। ইয়াতে মই লং, অলপমান গোটা জালুক আৰু বগা জালুক, সেইখিনি অলপ ৰ'ষ্ট কৰি লৈ থেতেলিয়াই লৈ তাত মই মিশ্ৰণখিনি দি দিম। এয়া মই বিলাতী পালেং লৈছোঁ। বিলাতী পালেং অকণমান কুটি দিলোঁ তাতে। এয়া ৰেডি। এয়া আমাৰ খাবলৈ ৰেডি ফৰ ইট, ৰেডি টু ইট। চ' ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। বাই বাই।